চাৰিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা কবি জুবিন গাৰ্গ। আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অভদ্ৰ অথবা নিচাত মাতা? আৰে বুকুখন চাই যাব এবাৰ সিহঁতো। সাগৰৰ দৰে বিশাল এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত। আচলতে আপুনি ভবাৰ দৰে নহ'বও পাৰে কথাবোৰ। চিগাৰেট খোৱাতবোৰ কলা যদিও আপুনি শুনা পাব ডিগ্ৰীবোৰৰ সফলতাৰ কাহিনী। যি শুৱনি কৰি ৰাখিছে উয়ে ধৰা বাকচ। চকুবোৰ দেখি নাভাবিব এয়া কোনো অচি এচি RSৰ কামাল। ওচৰৰ পৰা চাব সিহঁতৰ চকুত দেখা পাব আপুনি জীৱনত একো নোপোৱাৰ জ্বলন্ত দলিল, খোজ দি কিনিব নোৱাৰা চাকৰিটোৰ সপোন। সময় পালে আহিব এবাৰ আপুনিও, য'ত ৰৈ থাকে হাজাৰটা সপোন। আপুনিও আহিব এদিন, উটি ভাহি যাব নিৰ্বোধ ভৰা ধেমালি। এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব হৃদয়ৰ ক্ষোভ। আহিব আপুনিও এদিন, চাৰিআলিত আড্ডা মাৰিব। যদি আশাৰ চাকিতি উমি উমি জ্বলে তথাপি